নাই ভাল এটা অনুষ্ঠান বনাব নোৱাৰে লেখত ল'বলগীয়া অনুষ্ঠান ইয়াত নাই আজি ইঞ্জিনিয়াৰ হোৱাৰ কথা আছিলে সেইখিনিও পাৰ্চু কৰিব লাগে সেইখিনিও পাৰ্চু কৰা হোৱা নাই আজি প্ৰমোদ বড়োৰ কথাটো আৰু বাদেই দিয়ক প্ৰমোদ বড়োৰ কথাটো মই একদম আৰু দেই শুনিবৰ কাৰণে এতিয়া মন নোযোৱা হৈছে তেওঁৰ লেকচাৰটো আৰু শুনিবৰ কাৰণে মন নাযায় কাৰণ কিয় ৰাইজ জাষ্ট কথা কোৱাই দি ৰাজনীতি কৰিব নালাগে ৰাইজ কথা কোৱাই দি কামো কৰিব লাগিব তো যোৱাবাৰ নিৰ্বাচনত UPPL দলে কি কথা দিছিলে আমাক তেওঁলোকে কৈছিলে একদম ওৱান ভোট ওৱান জব এটা ভোট দিলে এটা জব পাই যায় হয় না এইখিনি কথা কৈছিলে আৰু চব আজি সেই আঢ়ৈটা বছৰ হ'বলৈ আৰু দুটা মাহ বাকী আছে সেই 2 বছৰ 3 মাহত পাইছে নাই পোৱা কোনোবা এটা কলেজত এটা ভাল ৰুম বনাইছে দেখা পাইছে আপোনালোকে নাই দেখা কোনোবা এটা হায়াৰ ছেকেণ্ডেৰী আছে এটা ৰুম ভালকৈ দেখা পাইছে নাই পোৱা কোনোবা ইৰিগেশ্যন প্ৰজেক্ট হৈ আছে নেকি নাই হোৱা তো এনেকুৱা সেই অৱস্থাত আমাক ইমানখিনি সেই সমাজখনক বেয়া অৱস্থালৈ ঠেলি দিছে যাতে এই অঞ্চলৰ মানুহেই নহয় সেনেকুৱা অৱস্থালৈ সেইটো ঠেলি দিছে আজি ইমান বাচ্চাবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকে MA পাছ কৰিছে MSc পাছ কৰিছে MCom পাছ কৰিছে তেওঁলোকে আজি সেই আঢ়ৈটা বছৰত একবাৰো ইণ্টাৰভিউ দিব নাপায় একবাৰো একেবাৰে কি কয় এইটো এপ্লাই কৰিবই নাপায় কি আছিল কথা আঢ়ৈটা বছৰত য'ত নেকি আমি CSB পাতি পেলাই এটা বছৰত দুবাৰকৈ আমি ইণ্টাৰভিউ দিব দিছিলোঁ আজি সেইটো ফৰেষ্টৰ হৈছে কালি টুৰিজমৰ হৈছে কালি মেডিকেলৰ হৈছে পৰীক্ষা আকৌ অমুকৰ হৈছে ঠিক তেনেকুৱা আমি এটাৰ পাছত এটা দিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ তো ৰাইজ আজি সি 2 বছৰ 3 মাহৰ পিছত একবাৰো ইণ্টাৰভিউ নহয় কি আচৰিত কথা কি চৰকাৰ আছে প্ৰমোদ বড়োৱে কি চৰকাৰ চলাই আছে তা আপুনি যে কথা দিছিলে যে আমি চেংৰা চিকাবিলাকক যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিলে ঘৰে ঘৰে আমি চাকৰি দিম বুলি কৈছিলে ক'ত হ'ল ক'ত উৰাই গ'ল সেইবিলাক কথা গতিকে ৰাজনৈতিক কথাটো ইমান সৰু বুলি খেলাৰ নিচিনা পুতলাৰ নিচিনা ভাবি ল'ব নালাগে পুতলাৰ নিচিনা তেওঁলোকে এতিয়া ভাবি আছে পুতলা এইটো কথা ক'লে হৈ যায় ৰাইজে মানি যাব সেইটো হ'ব নালাগে ৰায় কি সেইটো হ'ল একদম ৰাইজক সেৱা কৰাহে পলিটিকেল ৰাইজক সেৱা কৰাহে ৰাইজক সেৱা কৰা আমি সেৱা কৰি আহিছোঁ BPF দলে সেৱা কৰি আহিছোঁ হাগ্ৰামা মহিলা দলে সেৱা কৰি আহিছোঁ সেই অঞ্চলৰ ৰাইজক তেখেতে সঁচাকৈ আজি আহিব আঁচনি ক'ত আমি যে উইংগাৰ দিছিলোঁ বড়োলেণ্ড উইংগাৰ আজি ক'ত আজি নচলাই হৈ গ'ল আজি আমি এইটো কি আছিলে এইটো এই তেলপিলীয়া গাড়ী আমি একেবাৰে 1,20,000 সেই পইচা লোৱাটো আমি 60,000ত প্ৰতিটো ব্লকত আমি তেলপিলীয়া আমি গাড়ী দিছিলোঁ আজি ক'ত সেইবিলাক আঁচনি ক'ত আপোনাৰ বড়োলেণ্ড এই ট্ৰেন্সপৰ্ট গাড়ীখন এতিয়া নচলা হৈ গৈছে অচলা অৱস্থা হৈ গৈছে এতিয়া ৰাইজ তেওঁলোকে আজি কি কথা লৈ পেলাই ৰাজনীতি কৰি আছে আমি বুজি পোৱা নাই গতিকে সন্মানীয় ৰাইজ মই দি বুলি আমি নকৰোঁ আমাৰ সন্মানীয় পাৰ্টীৰ সভাপতি আহি আছে আমি এইমাত্ৰ গম পালোঁ গতিকে ৰাইজক মই আহ্বান জনাইছোঁ শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত উন্নতি ৰক্ষাৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মক আমি ভাল মানুহ বনাবৰ কাৰণে ৰাজনৈতিকভাৱে আমি একতা হওক সেইখিনিকে মই আহ্বান জনাই মই আজিৰ সভাখন উদ্বোধন কৰি দিয়া হ'ল বুলি মই ঘোষণা কৰিলোঁ থেংক ইউ BPF জিন্দাবাদ হাগ্ৰামা মহিলা জিন্দাবাদ